নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোৰ মাজলৈ প্ৰথমে আহিছে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম ৰূপম। মই শহুৰ ঘৰলৈ পাই গৈ থাকোঁ কাৰণ মোৰ শোলালীজনী বহুতেই মৰম লগা। তাইৰ নাম হ'ল জোনালী। বয়স বেছি হোৱা নাই, প্ৰায় 23 বছৰমান হ'ব। তাই মই গ'লেই হ'ল। তাই ভিনদেউ বুলি কৈ মোৰ গাতে সাৱটি ধৰে। এদিন কি হ'ল, সেইদিনা ফাকুৱা আছিল আৰু শোলালী আহি মোক ফাকুৱা লগাই দিছিল আৰু মই তাইকো ফাকুৱা লগাই দিছিলোঁ। তাইৰ ডাঙৰ ডাঙৰ বিলাহী দুটা মই ফাকুৱা লগাই ৰঙা কৰি দিছিলোঁ। তাইক দেখি মোৰ বহুতো ভাল লাগে। তাই একেবাৰে স্লিম ফিগাৰ আৰু তাই সেই দুটা এটাতে এখেৰমান ধৰা। মোৰ তাইৰ প্ৰতি প্ৰেম ভালপোৱা বাঢ়িবলৈ ধৰিলে। মোৰ লাহে লাহে তাইৰ লগত বেছি সময় দিয়া হ'লোঁ আৰু তাইও মোক সময় দিছিল। তাইক দেখিলে মোৰ তাইৰ বাইকলৈ মনতেই নপৰে হ'ল। মই লাহে লাহে তাইক পাবলৈ বহুতো সপোন দেখিছিলোঁ। তাইৰ বহল বুকুখন দেখি মই পাগল হৈ গ'লোঁ। তাই একেবাৰে উঠনীয়া গাভৰু। তাই মই গ'লেই পাগলীৰ দৰে হৈ যায় আৰু তাই মোৰ প্ৰতি লাহে লাহে মৰম বাঢ়িবলৈ ধৰিলে আৰু মোৰো তাইৰ প্ৰতি মৰম বাঢ়িছিল। সেইদিনা কি হ'ল, তাই ঘৰত অকলে আছিল আৰু সেই সময়ত ময়ো গৈ ওলালোঁ আৰু তাই মই একেখন বিচনাতে মোবাইল চাই আছিলোঁ আৰু তাই এজনী গাভৰু ছোৱালী আৰু মই এটা ডেকা ল'ৰা। অলপ সময় পাছতেই আমি দুয়ো কৰিব নলগা কাম কৰি পালোঁ। সেইদিনা মোৰ প্ৰথমবাৰ আছিল আৰু মোৰ বহুতো ভাল লাগিছিল। সেই সময়টোলৈ এতিয়াও মনত পৰে। সেইদিনা মই শোলালীক পাই ঠুকি পেলালোঁ। তাই মোৰ হেঁচাত পাগলী হৈ গ'ল আৰু মই তাইক মাজে সময়ে পাই থাকোঁ আৰু এনেদৰে মই মোৰ শোলালীজনীক চাই আছিলোঁ বহুত দিন ধৰি। বন্ধুসকল, এনেধৰণৰ সঁচা কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।